নমস্কাৰ, ৱেলকাম টু মাই বেক ইউটিউব চেনেল গাইজ। দেখিবলৈ পাইছে মই আপোনাৰ ঘৰৰ পৰা ওলাই আহিলোঁ, যিহেতু আপোনাৰ এতিয়া মই আপোনাৰ ব্লগ সন্মুখত আছোঁ। আমাৰ দোকানৰ ব্লগ সন্মুখত আছোঁ। এইটো মোৰ পাছফালে থকা গাইজ, পাছফালে থকাটোৱে মোৰ হৈছে আপোনাৰ ব্লগ অফিচ। আমাৰ ঢকুৱাখানাৰ ব্লগ অফিচ হয়। আপোনাৰ চব যি কাম কাজ চৰকাৰী কাম কাজ হয় ইয়াতে হয় আৰু মই এতিয়া আপোনাৰ আমাৰ ব্লগ সন্মুখৰ ফেমাছ চিঙাৰাৰ কানাই হোটেল বুলি কয় এডোখৰত। আপোনাৰ তাৰমানে ফেমাছ চিঙাৰাৰ কাৰণে বহুত ফেমাছ গাইজ। আপোনালোকে ঢকুৱাখানাৰ যোনে মোৰ ব্লগটো চাইছে জানিবই পাৰিব ঢকুৱাখানা কিহৰ বাবে কানাইদা কিহৰ বাবে বিখ্যাত, চিঙৰাৰ বাবে বিখ্যাত। তাকে মই ইয়ালৈ ওলাই আহিছিলোঁ। আপোনাৰ এতিয়া মোৰ ইয়াত আমাৰ ভিনদেউ এজনে কাম কৰে, যিহেতু গাইজ কাৰেণ্ট নাই সেইকাৰণে অলপ সময় হৈছে। মোৰ ভিনদেউ এজনে দেখিছে আপোনাৰ ভিডিঅ' দেৱালীৰ কাৰণে আজি আপোনাৰ বুনিয়া লাডু বনাই আছে, দেখিবলৈ পাইছে আপোনালোকে। তেওঁ মোৰ ভিনি হয়। ভিনি এইটো কি বনাইছে আপুনি? এইটো দেৱালীৰ কাৰণে বুনিয়া লাডু বনাই আছে। এইটো কেনেকৈ কি কৰিছে? এইটো প্ৰথমতে এইটো দানাটো আগদিনাখন জাৰি থৈ দিছোঁ। ইয়াত যিটো তেল আছে তেলটো পৰিব লাগিব। পৰাৰ পিছত তাৰপিছত আজি তোমাৰ চেনি পানীত পাক দি আছোঁ। তাৰপিছত বস্তুটো হেৰি কৰিব ন? বস্তুৰ পিছতে তোমাৰ হেৰি ঠাণ্ডা হ'ব। ঠাণ্ডা হোৱাৰ পিছত তোমাৰ পকাব লাগিব। গাইজ আপোনালোকে জানিব পাৰিলে কেনেকৈ কি কৰে বুনিয়া লাডু আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম আৰু চাই চাওঁ আপোনালোকে। তো গাইজ ফাইনেলি আমি এটা কাৰিকৰ এটা ৰুমৰ পৰা ওলাই আহিলোঁ। এতিয়া আমি আপোনাৰ দোকানৰ ভিতৰলৈ ওলাই আহিছিলোঁ। কাউণ্টাৰত যি মিঠাই আছে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। আপোনালোকে দেখিবলৈ পাইছে এইটো আপোনাৰ কিহৰ লাডু খুৰা? এইটো নাৰিকলৰ লাডু। এইটো গজা আপোনাৰ দেখিবলৈ পাইছে। আপোনাৰ এইটো বৰফি, মামা বৰফি হয় এইটো। আৰু আপোনাৰ এইটো চানফিষ্ট হয়, এইটো চমচম হয়, পেৰা হয়, কালাকান হয়, লালমোহন, গৰম লাডু আপোনালোকে দেখিবলৈ পাইছে। আপোনালোকৰ কিবা যদি পূজাৰ উপলক্ষে দৰকাৰ হয় আপোনালোকে ইয়াত আহিবলৈ পাৰিব। আৰু এজন মোৰ দাদা হয়, পেহী পুতেক, ইয়াৰ নাম অনিল বৰ্মা হয়। আৰু আমাৰ খুৰাৰ কথা কৈছিলোঁ যে কানাইদা এইজনে হয়। তেওঁ চিঙৰাৰ বাবে জনবিখ্যাত। আমাৰ ঢকুৱাখানা ব্লকৰ মুখৰ জনবিখ্যাত চিঙৰাৰ বাবে। ইয়াৰ পৰা যদি কাৰোবাৰ যদি চিঙৰা খাবলৈ হেৰি আছে ইয়ালৈ আহি যাব। ঢকুৱাখানা কানাইদাৰ জনবিখ্যাত জানেই আমাৰ চিঙৰা কেনেকৈ কিমান বিখ্যাত আমাৰ দেখিবলৈ পাইছে। খুৰাই আমাৰ ইয়াতে চাহ তাহ বনায়, ইয়াতে আপোনাৰ চব বনায়। গাখীৰ একদম পিয়ৰ গাখীৰ, গৰু গাখীৰৰ চাহ বনায়। আপোনালোকে দেখিবলৈ পাইছে চাহ গাখীৰ একেবাৰে পিয়ৰ গাখীৰ, আপোনাৰ আমুল তাজা হেৰি নহয়, লিকুইড নহয়, আমাৰ পিয়ৰ একদম গৰু গাখীৰৰ চাহ বনায় ইয়াত। আৰু মোৰ দাড়িখিনি দীঘলৈ গৈছে, গাড়ীখিনি কাটিম বুলি ভাবিছিলোঁ। আহকচোন লগ পাই আছোঁ। গাইজ আপোনাৰ দাড়ি কাটিম বুলি কৈছিলোঁ, দাড়ি কাটিবলৈ নগ'লোঁ, যিহেতু মোৰ লগৰতে এজনক লগ ধৰিলে। আপোনালোকে তেওঁ কিবা কামৰ কাৰণে বোলে অলপ সেইপিনে যায়, এইকাৰণে তাৰ লগতে গুচি আহিলোঁ। সেইকাৰণে যিটো দোকান নগ'লোঁ দেৱালীৰ উপলক্ষে নগ'লোঁ আৰু গাইজ বেয়া নাপাব, দেৰিকৈ হ'লেও কৈছোঁ। দেৱালীৰ উপলক্ষে আপোনালোকৰ হাৰ্দিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আপোনালোকৰ এই বছৰ দেৱালীটো সুকলমে পাৰ কৰে যেন। আৰু আজি দেৱালীৰ উপলক্ষে ঘৰত কি কি কৰোঁ কি কি নকৰোঁ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। সেই যিহেতু মোৰ লগৰটো গুচি গ'ল, মই ইয়াতে ৰখি দিলোঁ। মই ইয়াত ৰখি পিনে আপোনাক এটা বস্তু দেখুৱাবলৈ ৰখিলোঁ। যিহেতু আমাৰ ঢকুৱাখানা ফাৰ্মখন দেখাই নাই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। যিহেতু আপোনালোকে দেখিবলৈ পাইছে এখন আমাৰ আছে ঢকুৱাখানা চুমনি, মুগা চুগা পোহা হয়, এইপিনে চুমনি হয় এখন। আৰু যিহেতু আপোনাৰ এইটো ৰাস্তা মই আছোঁ আমকটীয়া গাঁৱত। আপোনাৰ যিহেতু এই ৰাস্তাটো দি গ'লে আৰু অলপ আগলৈ গ'লে কাঠবাৰী পোৱা যায়। আৰু অলপ আগলৈ গৈ পিনি আপোনাৰ ঘূৰি পাই গ'লে সেই আপোনালোকে দেখিব পাৰিছে আমাৰ এজন ফোন ওলাইছে। আমাৰ এজন হেৰি আছে, তেওঁৰ চেনেল এটা আছে, নামটো কি আছিল তোমাৰ? ধনলালা। তেওঁৰ এটা কমেডি চেনেল আছে, আপোনালোকে চাই পিনি ছাবস্ক্ৰাইব কৰি দিব গাইজ। তেওঁ বহুত ধুনীয়া কমেডি ভিডিঅ' বনায়, বহুত ধুনীয়া বনায়। এতিয়া পাপাতে কি দেখাইছা তুমি? এওঁৰ ভিডিঅ'খিনিও বৰ বেয়া নহয়। আচলতে নতুনকৈ খুলিছে, অলপ শিকিবলৈ টাইম লাগিব। আপোনালোকে অলপ সহায় সহযোগিতা কৰক, কাৰণ কিবা এটা হওক আমাৰো ন। ঠিক আছে গাইজ, ধৰি লওঁ আহিছিলোঁ ভৰিকেইটা যিহেতু লেতেৰা হৈ গৈ আছে। লগৰটোৰ লগত এজেগালৈ গৈছিলোঁ, আপোনালোকে দেখিব পালে। তাৰ পৰা পালোঁহি এতিয়া মই ভৰিকেইটা ধুই ল'বলৈ আহিছিলোঁ। ভৰিকেইটা বহুত লেতেৰা হৈ গৈছে। বিধান তাৰ পৰা গাইজ এতিয়া অথনি কৈছিলোঁৱে দাড়িকেইটা কাটি লওঁ। যিহেতু দাড়িকেইটা বহুত দেখিবলৈ পাইছে আপোনালোকে, বহুত দীঘল হৈ গৈছে, বহুত ফুটি থাকে গাইজ, খজুৱাই থাকে। সেইকাৰণে গাড়ীকেইটা কাটি ল'ম বুলি আহিছিলোঁ। আমাৰ এইজন কানাইদা ভাগৰ ল'ৰা হয়, তেওঁ বিহাৰৰ পৰা আহিছিলে, ইয়াতে কাম কৰি আছে, এতিয়া ইয়াতে থাকে, দেখিবলৈ পাইছে। নামটো কৈ দিয়া। नाम तो जितेंद्र कुमार हो गया। उम्र कितना है? उम्र तो अभी 23 साल है। शादी कर लिया? शादी तो हो गया है। ठीक है गाइस, लग पाए सो ফাইনেলি দাড়ি কাটি হৈ গ'ল।
দেখিবলৈ পাইছে কোলা মানুহ বগা কৰি পেলালে আমাৰ এই দাদাজনে দেখিবলৈ পাইছে কোলা মানুহ একেবাৰে বগা কৰি দিয়া মানুহ দাদাজনে আচলতে কোলা মানুহ বগা কৰি দিয়া হয় মই যিমান কোলা আছিলে দেখিছা গাইছ কিমান বগা কৰি দিলে কি কৰিলে নাজানো আৰু বগা কৰি দিলে বহুত আহকচোন মোৰ ঘৰলৈ বুলি কৈ থাকোঁ এতিয়া গাইজ ঘৰলৈ যোৱাৰ আগত আমি ভাবিলোঁ ভিনদেউৰ ওচৰত সোমাই যাওঁ বুলি আহিলোঁ যিহেতু লাডু দেখুৱাম বুলি কৈছিলোঁ আপোনালোকক দেখুৱাব আহিছিলোঁ কিন্তু মোৰ আহি পোৱাটো দেৰি হ'ল তেওঁ বুনিয়া লাডু বনাই মেলি আগফালে দি বুনিয়া থৈ দিছে ইয়াত দেখিব পাইছে আপুনি বুনিয়া লাডু বনাই থৈছে এইখিনি বনাই থৈছে আৰু আমাৰ এতিয়া বনাই আছে ভিনদেউ আপোনাৰ নাৰিকলৰ লাডু কেনেকৈ বনাইছিলে ভিনদেউক সুধিবলৈ চেষ্টা কৰিম এইখিনি হৈছে আপোনাৰ নাৰিকলৰ লাডু ভিনদেউ এইখিনি কেনেকৈ কি কৰিছে এইটো নাৰিকলৰ পেকেটটো এইটো ৰেডিমেড আহে গতিকে এইটো চেনি জোখত দিব লাগিব পাক কৰিব লাগিব পাক কৰাৰ পিছত অলপ থৈ দিব লাগিব তাৰপিছত তোমাৰ নাৰিকলৰ গুড়িখিনি ঢালি দিব লাগিব ঢালি দিয়াৰ পিছত অলপ ঠাণ্ডা কৰি তাৰপিছত পকাই থাকিব পাৰে গাইজ আপোনালোকে জানিব পাৰিলে নাৰিকলৰ লাডু কেনেকৈ বনায় ভিনদেউ কোৱা মতে বনালে হৈ যাব ঠিক আছে এতিয়া মই ঘৰলৈ গৈ থাকোঁ যিহেতু আজি দেৱালী উপলক্ষে মোৰ ঘৰটো বজাৰ কৰিবলগীয়া আছে চাৰিআলিলৈ যাব লাগিব আহকচোন আমি ঘৰলৈ গৈ থাকোঁ গৈ আছোঁ ঘৰলৈ আপোনাৰ যিহেতু আজি দেৱালী আপোনালোকৰ জানেই ঘৰ দেৱালীত গৈ পিনি আকৌ দেৱালী বজাৰ কৰিব আছে যিহেতু ঘৰটো কাম কাজ আছে গম পাইছে আৰু বহুত কাম থাকে ন কলগছ চলগছ ৰুব লাগে হেৰি কৰিব লাগে আপোনাৰ চাকি পাতি বনাই দিবলৈ যোগাৰ কৰিব লাগে এতিয়া গৈ আছোঁ ঘৰ পাওঁ হৈছোঁ যিহেতু এইটো হাই ছেকেণ্ডেৰী ফিল্ড হয় দেখিবলৈ পাইছেই ঠিক আছে গাইছ ঘৰলৈ গৈ আছোঁ লগ পাম পাইছে আপোনাৰ নেশ্যনেল হাইৱে এৰি পিনি আমাৰ ঘৰলৈ যোৱা ৰাস্তাটোত সোমাই আহিলোঁ এখন হৈছে আমাৰ হাই ছেকেণ্ডেৰী ফিল্ডখন এইখন হৈছে হাই ছেকেণ্ডেৰী স্কুল আপোনাৰ ইয়াত আপোনাৰ স্কুলো আছে লগতে কলেজো আছে আপোনাৰ চব হেৰি আছে 12লৈকে আছে হাই ছেকেণ্ডেৰী ছেকেণ্ড ইয়াৰলৈকে আছে আৰু গৈ আছোঁ এতিয়া আপোনাৰ যিহেতু আমাৰ নামঘৰটো পাইছোঁহি দেখিবলৈ পাইছে আপুনি আহকচোন গাইছ ঘৰলৈ গৈ থাকোঁ সকলোৱে ঘৰ বাইকখন যিহেতু থৈ দিছোঁ বাহিৰতে যিহেতু মই আপোনাৰ ঘৰলৈ যাম আকৌ চাৰিআলি যামেই বুলি কৈছিলোঁ বজাৰ কৰিবলৈ আছে গেটখন খুলি মই সোমাই যাওঁ ঘৰলৈ মানুহজনী আৰু ছোৱালীজনী কি কৰি আছে চাওঁগৈ নে কি কয় তাৰ লগতে মই পইচাটো লোৱাই নাই পইচাটো লৈ লওঁ বজাৰ কৰিব লাগিব যিহেতু আপোনাৰ চাকি আনিব লাগিব ধূপ-ধূনা আনিব লাগিব আৰু কিবা কিবা আনিব লাগিব আৰু গৈ আছোঁ এতিয়া ঘৰ পালোহি ঘৰ এইজনী ছোৱালীজনী ওলাই আহিছে ঘৰৰ পৰা দেখিবলৈ পাইছে এইজনী ছোৱালী হয় মোক গাইছে এইজনীয়ে তোমাৰ নামটো কৈ দিয়া তুমি কোন ক্লাছত পঢ়া গাইছ এতিয়া মোৰ ছোৱালী হয় নগামকুটি এল পি স্কুলত পঢ়ি আছে গাইছ দেখিবলৈ পাইছে আৰু যিহেতু এতিয়া টিভি চাই আছে দেখিছে গাইছ কাৰ্টুন চাই আছে গাইছ সৰু ছোৱালী কাম কি জানেই দেখোন আৰু কাৰ্টুনৰ ওপৰতে আৰু চব আৰু এজনী কাম নাই এজনী অকল ফোনতে লাগি থাকে গাইছ দিনে ৰাতি অকল ফোনতে মোবাইলত ৰিচাৰ্জ কৰি নিদিওঁ অকল ফোনে কৰি থাকে গাইছ এতিয়া চাৰিআলিলৈ যাম বুলি ওলাই আহিছোঁ ঠিক আছে গাইছ লগ পাই আছোঁ যাব ওলাইছোঁ আপোনাৰ ঢকুৱাখানা চাৰিআলিলৈ আপোনাৰ যিহেতু কৈয়ে আছোঁ অথনিৰ পৰা বজাৰ কৰিবলৈ যাম বুলি এতিয়া ওলাই আহিছোঁ ব'লকচোন আমি বজাৰটো কৰি লৈ আহোঁ পাইছে মই ঢকুৱাখানা চাৰিআলি মেইন টাউন পালোহি আপুনি যিহেতু এতিয়া মই দোকানত সোমাইছিলোঁ মই যোনখন দোকানত কাম কৰি দোকানখনত সোমাইছিলোঁ এতিয়া দেখিবলৈ পাইছে আমাৰ ইয়াত কাৰিকৰদাৰ পৰা মোবাইলত লাগি আছে এজন মোৰ কাৰিকৰদা আজি কাম কাজ কৰা নাই আজি ছুটি লৈছে দেৱালী বুলি আমাৰ এজন কলিবা আৰু আপোনাৰ আমাৰ মালিক পঢ়ি আছে দেখিবলৈ পাইছে মালিক গাইছ আহক আমি বজাৰ কৰি আনোগৈ এতিয়া লগৰটো এইমাত্ৰ ফোন কৰিছিলে যিহেতু লগৰটো দোকানলৈ আহিছিলে দোকানৰ পৰা এতিয়া মালিকৰ নি ঘৰলৈ গ'ল কিবা কামৰ কাৰণে গৈছে মোক কি ফোন কৰি তালৈ মাতিছে চাওঁ বজাৰটো কৰাৰ আগত তাৰ পৰা আহি লওঁগৈ বুলি ভাবিছিলোঁ ব'লকচোন আমি আগুৱাই গৈ থাকোঁ এই আমাৰ বাইদেউহঁতৰ ঘৰত পাই গ'লোহি আমাৰ বাইদেউক দেখুৱাবলৈ চেষ্টা কৰিম আমাৰ বাইদেউ বহি আছে বিচনাত ভৰি চৰি উঠাই মেলি বহি আছে দেখিছে গাইছ একদম ভৰি চৰি উঠাই মেলি বহি আছে আৰু এইজন আমাক ফোন কৰা আছে বিন্দাছ একদম মুচ পকাই বহি আছে গাইছ লগৰ পৰা ওলাই আহিলোঁ এতিয়া দোকান মেলি যাব লৈছোঁ তাক দোকানত নমাই থৈ যিহেতু মই বজাৰ কৰিবলৈ আছে বজাৰটো কৰিম বজাৰ কৰি মেলি ঘৰলৈ যাম আহকচোন আমি গৈ থাকোঁ তেতিয়া আমি গৈ আছোঁ দোকানলৈ বুলি যিহেতু পইচা অলপ কম আছে গাইছ পইচা মালিকৰ পৰা টকা 100মান টকা এটা লৈ লওঁ বুলি ভাবিছোঁ যিহেতু বম কিনিব লাগিব বম নিকিনিলে আজি কি হ'ব গাইছ বমটোৱে মেইন আজি ন
ফাইনেলি মালিকৰ পৰা পইচা পাতি লৈ এতিয়া আমি যাব ওলালোঁ বজাৰ কৰিম বুলি। বেছি নহয় আৰু গাইজ 100 টকা লৈছিলোঁ, এনেই দৰকাৰ এটা লৈছোঁ গম চম যিহেতু কিনিব লাগিব আজি দেৱালী বুলি আৰু ছোৱালীজনী আছে জানেই। এতিয়া আমি ওলাই আহিছোঁ আপোনাৰ বজাৰ কৰিবলৈ, এয়া গৈ আছোঁ। এইখনে হৈছে আমাৰ ঢকুৱাখানা মেইন টাউন। বমৰ দোকান দেখিবলৈ পাইছোঁতো বহুতেই বহিছে গাইজ। আহকচোন আমি বজাৰটো কৰি লওঁ। কিনিবলৈ আহিছিলোঁ চাকি, আপোনাৰ বৰ ভাল চাকি দেখা নাই, ভঙা চিঙাহে বেছি দেখিছোঁ। ইয়াৰ পৰাই বাছি বাছি ল'ব লাগিব গাইজ। গাইজ 40খন চাকি লোৱা হ'ল, এতিয়া আপোনাৰ আৰু ল'বলৈ আছে। চাকি ল'লোঁ, হলিতা ল'লোঁ, এতিয়া আমি ল'মগৈ আপোনাৰ মমবাতি আৰু ধূপ চুপ ল'ম, আগলৈ ল'মগৈ। আহক ফাইনেলি আপোনাৰ বজাৰ কৰি আহি মেলি ঘৰ পালোঁহি। আপোনাৰ চাৰিআলি শ্বৰ্ট ল'ব নোৱাৰিলোঁ, বৰষুণ দি দিলে যিহেতু আমাৰ ইয়াত বৰষুণ দি আছে। বৰষুণ জোৰছে দি দিলে কাৰণে মই গুচি আহিলোঁ আৰু শ্বৰ্ট ল'ব নোৱাৰিলোঁ, বেয়া নাপাব তাৰ বাবে ক্ষমা খুজিছোঁ। এতিয়া মই আপোনাৰ ঘৰ পালোঁহি, ঘৰ আহি দেখিছোঁ আমাৰ দেউতাই কলপুলি ৰুই মেলি চব কলগছ কাটি মেলি ৰুই মেলি শেষ কৰিলে। এতিয়া চাই লওক, আপোনালোকে দেখিবই পাইছে, এয়া দেউতাই ৰুই মেলি শেষ কৰিলে। এখন চাই লওক, চব কাম আগুৱাই দিলে দেউতাই যিহেতু কলগছ কাটিলে, কাটি মেলি আপোনাৰ চব ৰুই লৈ পিনে এতিয়া দেউতাই চাকি তিয়াবলৈ গৈছিলে। মই যিহেতু চাকি আনিছিলোঁ বজাৰৰ পৰা, আপোনালোকে দেখিবলৈ পাইছিলে মাটি চাকিখিনি তিয়াবলৈ গৈছে। আহকচোন এতিয়া আকৌ মোক গাইজ ব্লগলৈ মাতিছিলে মায়ে ফোন কৰিছিলোঁ। মাও দোকান এখনত থাকে, মায়ে মাতিছিল মোক, মাৰ ওচৰলৈ যাব লাগিব, কিহৰ কাৰণে মাতিছিলে, বস্তু এটা লৈ দিছোঁ বুলি কৈছে, তালৈ যামচোন। লগ পাই আছোঁ গাইজ, গৈ আছোঁ মাৰ ওচৰলৈ। আপোনাৰ মাৰ ওচৰলৈ মই গৈছিলোঁ, আপোনালোকক মায়ে কিবা লৈ থৈছোঁ, তাক লৈ থৈছে বোলে, তাকে আনিবলৈ যাওঁ। কি লৈ থৈছে নাজানো আৰু তাতে গ'লেহে গম পাম। আহকচোন আমি তাতে লগ পাই আছোঁ। বৰষুণ দি আছে গাইজ, যাবলৈ বহুতেই বেয়া হৈছে, তাৰমানে বাইক চলাওঁ নচলাওঁ এনেকুৱা লাগি গৈছে গাইজ। বৰষুণ দি থকা কাৰণে চলাবলৈ মন যোৱা নাই। ঠিক আছে গৈ আছোঁ, তাতে লগ পাম। আহকচোন পৰা ঘৰ পালোঁহি। এতিয়া আপোনাৰ মায়ে লৈ দিছিলে লাইট এডালেহে দেখিবলৈ পাইছে, এই লাইটডালে লৈ থৈছিল মায়ে, এইডালে আনিবলৈ মাতিছিলে। আৰু যিহেতু এডাল আনিবলৈ গৈ মই আকৌ বজাৰ কৰিলোঁ, বজাৰ কৰি মেলি লৈ আহিলোঁ। আপোনাৰ ৰাতি যিহেতু ভাত খোৱা নহয় আমাৰ আজি, ৰুটি চুটি কিবা খোৱা হ'ব, সেইকাৰণে যিহেতু বজাৰ কৰিব গৈছিলোঁ, বজাৰটো কৰিলোঁ, অনে লৈ আহিলোঁ। এতিয়া গাইজ দেখিবলৈ পাইছে তিতি মেলি শেষ নাই, অৱস্থাই নাই, গোটেইখন আজি ৰাতিপুৱাৰ পৰা তিতি থকাই হৈছে অকল। এতিয়া কাপোৰখিনি চেঞ্জ কৰি কিবা এটা খাই লওঁ বুলি ভাবিছিলোঁ, হাত ধৰি কাপোৰকেইটা চেঞ্জ কৰি কিবা এটা খাই লওঁ ৰাতিপুৱাৰ পৰা, মানে যিহেতু ভোক লাগিছে, ভাতটো খাই লওঁ। ভাতটো খাই লগ পাই আছোঁ গাইজ। ভাত পানী খাই পিনি এনেই বিচনাতে পৰি দিছিলোঁ, পৰি দিয়াৰ পিছত টোপনি কেতিয়া গুচি গ'লোঁ ক'বই নোৱাৰিলোঁ, যিহেতু ভাগৰ অনুভৱ এটা হৈ গ'ল, সেইকাৰণে টোপনি গুচি গ'লোঁ। যিয়ে কি নহওক এতিয়া মই সাৰ পালোঁ, সাৰ পাই লগে লগে গাটো দি কাপোৰ পিন্ধিব লৈছোঁ। এতিয়া আপোনালোকে দেখিব পাইছে কাপোৰ চাপোৰ একো পিন্ধাই নাই গাইজ, কাপোৰ পিন্ধি লওঁ, কাপোৰটো পিন্ধি পিনি লগ পাই আছোঁ। ফাইনেলি কাপোৰ চাপোৰ পিন্ধি হৈ গ'ল। এতিয়া মই আপোনাৰ বাহিৰত কি কেনেকৈ প্ৰস্তুতি চলিছে আপোনালোকক দেখাবলৈ গৈ আছোঁ, বলকচোন আগুৱাই যাওঁ। আপুনি আমাৰ এই ঘৰত চাকি বাতি দি মেলি আপোনাৰ শেষ হৈছেগৈ। মানুহজনী দেখিছে এয়া অহা ৰাস্তা পদূলিটোত আপোনাৰ মম লগাই আছে, যিহেতু এতিয়া মম লগাব নাই, বৰষুণৰ বতৰ, এতিয়া বৰষুণ ক'তো লগাবই নোৱাৰি। আৰু নহ'লে ইয়াতকৈ আৰু সৌন্দৰ্য কৰিব পাৰিলোহেঁতেন, কিন্তু আপোনাৰ বৰষুণৰ কাৰণে অলপ প্ৰব্লেম হৈ আছে, চাকিবিলাকো অলপ প্ৰব্লেম দি আছে গাইজ, দেখিবলৈ পাইছে। আৰু এয়া তুলসী মাৰ তলত চাকি বন্তি প্ৰজ্বলন কৰা হৈছে, আৰু তাৰ তলৰ কাষতে আমাৰ এইটো দেউতাহঁতেহে জানে কি কৰিছে আৰু নাজানো। দেউতাহঁতৰ কিবা হেৰি কাৰণে দিয়া হয়, নিয়মৰ কাৰণে দিয়া হয়, দেখিবলৈ পাইছে গাইজ। গাইজ কলগেছ জ্বলাই আছে মোৰ মানুহজনী, দেখিবলৈ পাইছে। এয়া জ্বলিলে উঠিলে। ফাইনেলি আমাৰ ঘৰত দেৱালী উপলক্ষে কি কি কৰে কি নকৰে দেখুৱাবলৈ চেষ্টা কৰিলোঁ, আৰু মোৰ ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰি জনাব, আৰু যদি কিবা ভুল ভ্ৰান্তি হৈছে
আপোনালোকে কমেণ্ট কৰি জনাব, মই ঘূৰাই ল'বলৈ চেষ্টা কৰিম। গাইজ আজি ভিডিঅ'টো ইয়াৰ পৰাই সামৰিছোঁ আৰু অন্য এটা ব্লগত লগ পাম। আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, তাৰ কাষতে থকা বেল আইকনটো অন কৰি দিব। গাইজ বাই।